মায়ে তোক কি কৈছিল? মায়ে যি কৈছিল তাৰ উত্তৰ মাক মই তেতিয়াই দিলোঁ। মায়ে যিহেতু মোৰ মনটো বুজিয়েই নাপালে, গতিকে নালাগে। কিন্তু দেউতা, তুমিতো অন্ততঃ মোৰ মনটো বুজি পোৱা। যিয়ে বুজিব বিচাৰিছে বুজি থাকোঁ, কিন্তু মই এই বিয়া মানি ল'ব নোৱাৰোঁ। আৰু আমাৰ অবিহনে তই যদি তাইক বিয়াও পাত, পাত। তথাপিও মই কিন্তু তাইক বোৱাৰী হিচাপে মানি ল'ব নোৱাৰোঁ। ঠিক আছে, নালাগে পাতিব। দেউতা, তুমি অনুভূতিক বোৱাৰী হিচাপে মানি ল'বা নে নাই সেইটো কোৱা। তই ইমান অধৈৰ্য হৈছিল। আৰু মোক এটা কথা কচোন, হঠাৎ এনেকুৱা কি কথা হ'ল? যি কাৰণে তই অনুভূতিক ইমান লৰালৰিকৈ বিয়া পাতিবলৈ ওলাইছ? আচলতে তোৰ হৈছে কি? মোৰ কি হৈছে কি নহৈছে সেইবোৰ বাদ দিয়া। তোমালোকে মোক মাত্ৰ এইটো কোৱা যে কাইলৈ মোৰ বিয়াত তোমালোকে মোক আশীৰ্বাদ দিবলৈ তাত থাকিবা নে নাথাকা।